চাৰিওফালে পানীয়ে পানী একেবাৰে ৰাস্তা ডুবি গৈছে এইফালেও যাব পাৰিম নে নাই সেইটোৱে সন্দেহ লাগি আছে চাৰিওফালে পানীত যাব পাৰিম নে নাই কি ডেঞ্জাৰ হয় এইটো বৰখলা ৰাস্তা হয় বৰখলা একেবাৰে পানীৰ মাজৰে গৈ আছে কেৱল লাগিছে হেল্ল' গাইছ গুড মৰ্ণিং কি খবৰ আপোনালোকৰ ভালে আছেনে আৰু আশা কৰোঁ সকলোৱে ভালে আছে আৰু আজি আছোঁ মই আছোঁ শিলচৰ মেডিকেল কলেজৰ যিখন গেট সেই গেটৰ সন্মুখত আছোঁ আৰু আজি গৈ আছোঁ শিলচৰৰ পৰা গুৱাহাটীলৈকে আৰু আপোনাক এই ভিডিঅ'ৰ জৰিয়তে যিটো বস্তু দেখাব বিচাৰিছোঁ সেয়া হ'ল শিলচৰৰ পৰা যিটো গুৱাহাটীলৈকে ট্ৰেইনৰ ৰাস্তা গৈছে আৰু সেই ৰাস্তাটো কিমানখিনি ডেঞ্জাৰ আৰু সেই বিষয়ে আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক শ্বেয়াৰ কৰিম তো জাষ্ট বলক ভিডিঅ'টো আৰম্ভ কৰিছোঁ তো গছ এইবাৰ মই এখন অটোত গৈ আছোঁ শিলচৰ ষ্টেচনলৈকে তো মই কেনেকৈ যাওঁ সম্পূৰ্ণ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক শ্বেয়াৰ কৰিম তো গছ ফাইনেলি শিলচৰ ৰেলৱে ষ্টেচন পাই গ'লোঁ এয়া আছিল শিলচৰ ৰেলৱে ষ্টেচন তো মোৰ ট্ৰেইনখন আছে 7:30 বজাত তো মই এইবাৰ গৈ আছোঁ ভিতৰলৈকে ফাইনেলি পাই গ'লোঁ ৰেলৱে ষ্টেচন হেল্ল' গাইজ মই আছিলোঁ বৰ্তমান শিলচৰ ৰেলৱে ষ্টেচন ট্ৰেইনৰ যাবলৈ ওলাইছিলোঁ গুৱাহাটীলৈকে কিন্তু ট্ৰেইন মানে বন্ধও নহয় মানে এই বৰষুণ দি আছিল যে বৰষুণৰ কাৰণে ৰাস্তাবিলাকে একেবাৰে ব্লক হৈ গৈছে এতিয়া মানে গাড়ী গুৱাহাটীৰ গাড়ী নাই মানে ইয়াতে এটা গাড়ী আছে আগৰতলা গাড়ী আছে কিন্তু এইটো যাবলৈ নাই আৰু গুৱাহাটীৰ পেচেঞ্জাৰ নায়েই মানে ক'ব গ'লে এতিয়া মই টিকেট লৈছিলোঁ যোৱাকালি গুৱাহাটীলৈকে কিন্তু ইয়াত এটামান মানুহ নাই ষ্টেচনত আপোনালোকে নিশ্চয় দেখিছে ট্ৰেইনৰ ষ্টেচনৰ ভিতৰত মানুহেই নাই তাৰমানে আৰু বহুত প্ৰব্লেমত পৰিলোঁ আৰু এতিয়া মই গৈ আছোঁ বাহিৰত চমু পাওঁ নেকি চাওঁ চমু পালে আপোনাক দেখুৱাম এতিয়া গৈ আছোঁ বাহিৰলৈকে গাড়ি সংখ্যা 156 গুৱাহাটী এক্সপ্ৰেছ আজকে এই গাড়ি বাতিল কৰা হৈছে গুৱাহাটী এক্সপ্ৰেছ তো গাইজ ফাইনেলি মই বৰ্তমান বাহিৰত ওলালোঁ ষ্টেচনৰ বাহিৰত শিলচৰ ষ্টেচনৰ বাহিৰত ওলাইছোঁ আৰু চমু এখন ৰখি আছে চমুখনত যাম চমুত ভাড়া কিমান আপোনাক গম পায়নে 1000 টকা ভাড়া গুৱাহাটীলৈকে যদি কোনোবাই যায় বৰ্তমান ট্ৰেইন বন্ধ একেবাৰে বন্ধ আৰু ভিতৰত মানুহ নাই একেবাৰে তো মই এতিয়া গৈ আছোঁ চমুত গৈ আছোঁ গুৱাহাটীলৈকে আৰু সম্পূৰ্ণ দৃশ্য আপোনালোকক দেখুৱাম আজিৰ এই ভিডিঅ'ত তো আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈ তো গৈ আছোঁ গুৱাহাটীলৈকে চমু গাড়ীত বাছ এইবাৰ শিলচৰ চিটি পাৰ হোৱাৰ পিছতে শিলচৰ চিটিৰ পৰা প্ৰায় 1 কিলোমিটাৰ দূৰত এখন নদী আৰু সেই নদীত দেখিছে আপোনালোকে পানী কিমান পানীৰে ভৰি গৈছে আৰু ৰাস্তাৰ চাৰিওফালে দেখি আছোঁ গাইজ পানীৰে ভৰি গৈছে বানপানীৰে আৰু এই পানী বৰাকৰ পৰা অহা পানী আৰু ধাৰাসাৰ বৰষুণ আজিৰ প্ৰায় এসপ্তাহ প্ৰায় মানে বৰষুণেই বৰষুণ
আৰু এই বৰষুণৰ কাৰণে চাৰিওফালে পানীৰে ভৰি গৈছে। তো গাছ আপোনালোকে আপোনালোকে নিশ্চয় যিটো ঘটনা দেখিলে আৰু এই হ'ল পাইলটজনে অকণমান নিচা কৰিছে। তেওঁ নিচা কৰি গাড়ী চলাই আছিলে আৰু গাড়ী চলাই থকাৰ অৱস্থাতে এটা গৰুক খুন্দা মাৰি দিছিলে তেওঁ, আৰু সেইকাৰণে সেই মালিকজনে ড্ৰাইভাৰজনক কেনেকৈ গালি দিলে, খং কৰিছে তেওঁৰ ওপৰত। তো মদ খাই কেতিয়াও গাড়ী চলাব নালাগে, আৰু বা আমাৰ আগত কি ঘটনা ঘটিব সেইটো আমি ক'ব নোৱাৰোঁ। আজি এটা কথা ৰিকুৱেষ্ট কৰিম আপোনালোকক, যিসকলে মোৰ ভিডিঅ' চাই আছে, যোনে য'ৰ পৰাই চাই আছে, কিন্তু আজিৰ ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব, গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। প্লাছ আপোনালোকে যদি সম্পূৰ্ণ ভিডিঅ'টো নাচায় তেতিয়াহ'লে ভিডিঅ'টোৰ ইণ্টাৰেষ্ট নাপাব। আৰু ৰাস্তাৰ চাৰিওফালে চাহপাতৰ বাগানে বাগান, ধুনীয়াৰ চাহপাতৰ বাগান ইয়াৰ শিলচৰৰ পৰা আহি থকা অৱস্থাত মই দেখিলোঁ, আৰু ইয়াৰ অকণমান ভিডিঅ' আপোনালোকক শ্বেয়াৰ কৰিছোঁ। এইবাৰ কিন্তু আমি মেইন ৰাস্তাৰ পৰা একেবাৰে বৰখলা ফালে যোৱা এটা ৰাস্তা দি সোমাই গ'লোঁ গাঁৱৰ ফালে। নিশ্চয় দেখিলে কিমান পানীৰ মাজেৰে গৈ আছোঁ। এইটো কিন্তু ৰাস্তাৰে বৰখলা এটা ৰাস্তা গাঁৱৰ ফালে গৈছে, সেই গাঁৱৰে আমি গৈ আছোঁ। মানে এইটো মেইন ৰাস্তা নহয়, মানে এটা শ্বৰ্টকাট ৰাস্তাৰে আমি গৈ আছোঁ। দেখিছে নিশ্চয় আপোনালোকে, গোটেই পানী আৰু পানী, ঘৰবিলাকতে পানী উঠিছে, ৰাস্তাবিলাকতে ডুব গৈছে, গাড়ী গৈ চমু গাড়ী গৈ আছে, চমু গাড়ী, সেইকাৰণে যাব পাৰিছে। এয়া দেখিছে মাছ মাৰি আছে এইফালে। এতিয়া বৰ্তমান আছোঁ বাৰযাত্ৰাপুৰ শিলচৰ কালাইন ৰোড। আমি এতিয়া আছোঁ ইয়াত, অলপ গাড়ী পাৰ্কিং কৰিছে, আৰু কিমান ডেঞ্জাৰ ৰাস্তাৰে আমি আহিলোঁ, মানে আপোনালোকে নিশ্চয় দেখিছে নিশ্চয়। আৰু আগত বা কি আছে সকলোবোৰ দৃশ্য আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে শ্বেয়াৰ কৰিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু ৰাস্তা আপোনালোকে দেখিছে নিশ্চয় কিমান জাম, আচৰিত। दारू पिएगा तो गाड़ी चलाता है क्या? दारू पिएगा गाड़ी चलाता है क्या? आप क्या सोचा, हम नहीं समझता है क्या? ড্ৰাইভাৰটো মানে মদ খাই পেলাই অলপমান গাড়ীটো চলাই আছিলে, খাচী এটা আহি পেলাই মানে তাক অলপ দম দি আছে। মানে কি বা হ'ব এতিয়া নাজানো কেলা। তো গাইছ, এইবাৰ গৈ আছোঁ জয়ন্তা হিলছৰ মাজেৰে গৈ আছোঁ, মেঘালয় জয়ন্তা হিলছ চিমেণ্ট কোম্পানীৰ সন্মুখেৰে গৈ আছোঁ। ইয়াত দেখিছে নিশ্চয় আপোনালোকে জয়ন্তা হিলছৰ চাইনবোৰ্ড, আৰু ইয়াৰ পিছত পাম বন্দিয়াহাটী, বন্দিয়াহাটীৰ পিছত পাম খিলাৰী, আৰু আহি পাই গ'লোঁ ইতিমধ্যে খিলাৰী মেইন চিটি, খিলাৰী বজাৰ। আৰু ইয়াত দেখিছে খাচীয়া লেডিজবিলাক কেনেকৈ ড্ৰেছ কৰে, কি তেওঁলোকৰ ড্ৰেছ কেনেকুৱা, আৰু চিটিটো কেনেকুৱা আপোনালোকে নিশ্চয় কমেণ্ট কৰিব। আৰু গাছ আহি লাটুমবাই চিটি পোৱাৰ আগতে এখন ব্ৰিজ পাৰ হ'লোঁ, পাৰ হৈ পেলাই লাটুমবাই চিটি আপোনালোকে চাই লওক, কি ধুনীয়া এখন চিটি। লাটুমবাই চিটি দেখিবলৈ কিমান সুন্দৰ বৰ্তমান সময়ত, কিন্তু আগতে ইমান ডিচিপ্লিন নাছিল চিটিটো।
আজিৰ পৰাই 10 বছৰ আগৰ এটা ঘটনা মই আপোনালোকক ক'ব বিচাৰিছোঁ আৰু সেইটো হ'ল লাটুমবাই বুলি কোৱাৰ লগে লগে লাটুমবাইত এটা বহুত ডাঙৰ পপুলাৰ বুলি এটা বহুত ডাঙৰ চিনেমা হল আছিল আৰু সেই চিনেমা হলৰ মালিকজন আছিল মায়াবুৰী বুলি এজন বুঢ়ী আছিল তেওঁৰ হাজবেণ্ডটো নাছিল অকল বুঢ়ীটো আছিল আৰু কিন্তু এটা কথা সেই বুঢ়ীজনীয়ে কি কৰিছিলে এটা মছজিদ খুলি দিছিল মুছলিমৰ কাৰণে এটা মছজিদ খুলি দিছিলে আৰু নাজানো কিহৰ কাৰণে মই তেতিয়াই শুনা কথাটো মই কৈ আছোঁ আপোনালোকক কিবা এটা কাৰণত মছজিদটো তেওঁ আকৌ তালা মাৰি দিছিলে আৰু বৰ্তমান কিন্তু মই নাজানো মছজিদটো বৰ্তমান আছে নে নাই সেই বিষয়ে মই নাজানো বৰ্তমান কিন্তু এটা কথা যদি মই কেতিয়াবা লাটুমবাইত আকৌ কেতিয়াবা আহোঁ তেতিয়া মই লাটুমবাইত নামি ভালদৰে আপোনালোকক দেখুৱাম কেতিয়াবা যদি মই আহোঁ আৰু মায়াবুৰী মানুহজনী কেনেকুৱা আছিল মায়াবুৰী এজন মানুহ আছিল মই সেই বস্তুটো আপোনালোকক শ্বেয়াৰ কৰিছোঁ যদি কোনোবাই লাটুমবাইত থকা মানুহ আছে নিশ্চয় মায়াবৰীৰ নাম শুনিছে আৰু যিসকলে মোৰ ভিডিঅ' চাই আছে নিশ্চয় কমেণ্ট কৰিব মায়াবৰী মানুহজন কেনেকুৱা আছিল আৰু এটা বস্তু আপোনালোকক দেখুৱাম এই যে দোকানবিলাক দেখি আছে মোৰ সন্মুখত দেখিছে ভিডিঅ'ত এই যে দোকানবিলাকত লেডিজবিলাকে বহি আছে এইবিলাক কিন্তু খাচীয়া লেডিজবিলাকে কিন্তু তেওঁলোকে নিজে বিজনেছ কৰে আৰু নিজে বিজনেছ কৰি তেওঁলোকে কিন্তু নিজৰ ফেমিলিটো নিজৰ সন্তানক তেওঁলোকে নিজে পালে তেওঁলোকে নিজে ইনকাম কৰি ফালে ইয়াত দেখিছে যিমান চব্জিৰ দোকান আছে চববিলাকত আপোনালোকে নিশ্চয় চাই লওক খাচীয়া লেডিজবিলাকে তেওঁলোকে দোকান কৰে কিন্তু শ্বিলং মেঘালয়ৰ যিমান আপোনাৰ হেৰি আছে এই ছোৱালীবিলাক আছে তেওঁলোকে কিন্তু বহুত জ্ঞানী হয় আৰু সেইকাৰণে ছোৱালীবিলাকে কি কৰে বিদেশী ল'ৰাবিলাক যিবিলাক আছে আমি অসমৰ পৰা যোৱা যিবিলাক ল'ৰা আছে তেওঁলোকে আমাক কি কয় দুখাৰ বুলি কয় মানে বিদেশৰ পৰা যোৱা যিমানে নহওক যিমান ডাঙৰে নহওক মানে তেওঁলোকক দুখাৰ বুলি কয় বা কিছুমানে মামা বুলি কয় মামা চিনুলাই মামা চিনুৱান মামা মানে মামাৰ শব্দটো বেছি ইউজ কৰে আৰু দুখাৰ বুলি বেছি ইউজ কৰে মানে দুখাৰ মানে চবকে কয় দুখাৰ মানে সকলোৱে দুখাৰ মানে তাত যিবিলাক আমাৰ অসমৰ পৰা হওক বা কিবা আৰু বেলেগ দেশৰ পৰা হওক সকলোকে কিন্তু তেওঁলোকে দুখাৰ বুলি কয় আৰু সেইকাৰণে তেওঁলোকে তাৰে যিবিলাক ল'ৰা আছে সেই ল'ৰাবোৰে কি কৰে আপোনাৰ ল'ৰাবিলাকক বেছি পচন্দ নকৰে কিহৰ কাৰণে তেওঁলোকে বেছিভাগ ল'ৰাই তাৰমানে তেওঁলোকে নিচা কৰি তেওঁলোকে নিচাহত ব্যস্ত হৈ থাকে মুগ্ধ মানে একদম মজনুন হৈ থাকে তেওঁলোকে মানে নিচাহত মানে ইমান তেওঁলোকে নিচা কৰে তেওঁলোকে ল'ৰাবিলাকে আৰু সেইকাৰণে ছোৱালীবিলাকে সেই ল'ৰাবোৰক বেছি এটা ডিমাণ্ড নিদিয়ে আৰু সেইকাৰণে আমি বিদেশী ল'ৰাবিলাকক বেছি তেওঁলোকে পচন্দ কৰি বিয়া কৰে তেওঁলোকে আৰু শ্বিলং মেঘালয়ত যদি আপুনি বিয়া পাতিব বিচাৰে পচন্দ কৰি আপুনি কেতিয়াও বিয়া পাতিব নোৱাৰে আৰু ছোৱালী যদিহে আপোনাক পচন্দ কৰে তেতিয়া সেই ছোৱালীহে আপোনাক বিয়া পাতিব পাৰে আৰু যদিহে আপুনি বিয়া পাতে আৰু তেতিয়াহ'লে ছোৱালীৰ ঘৰতে আপুনি ঘৰ জামাই হৈ থাকিব লাগিব আৰু এইবাৰ লাটুমবাই চিটি পাৰ হৈ অকণমান আগত এটা পেট্ৰল পাম্প বুলি জেগা আছে তাত এটা বহুত আগৰ পৰা পুৰণা এটা হোটেল আছে আমি তাত ভাত খাম আমাৰ গাড়ীখন ইয়াত পাৰ্কিং কৰি পেলাই আমি এইবাৰ ভাত খাবলৈ যাম তো এইবাৰ হোটেলৰ সন্মুখত আমাৰ গাড়ীখন পাৰ্কিং কৰিলে তো ফাইনেলি লাটুমবাই আহি পালোঁ আৰু লাটুমবাই কমচে কম আজিৰ পৰা প্ৰায় 10 বছৰ আগত মই লাটুমবাইত থাকিছোঁ 8 বছৰলৈকে কয়লা কাম কৰিছিলোঁ আগতে তো আজি 12-13 বছৰ আগৰ ঘটনা আজি আকৌ দেখা পালোঁ অলপ ভাল লাগিছিল খাই পেলাই আৰু এইখন হোটেলতে আগত যিটো হোটেল আছে এইখন আগতে এটা হোটেলেই আছিল মাত্ৰ মই এতিয়া বৰ্তমান গৈ আছোঁ আৰু হোটেলত কিবা অলপ খাই লওঁ ভাত পানী খাই লওঁ আৰু আমি আহিলোঁ বৰ্তমান হোটেলত খানা খাবলৈ ভাত খাবলৈ আহিছোঁ আৰু মোৰ লগত এজন আহিছে মানে শিলচৰৰ পৰা লগ পাইছোঁ একেলগে আহি আছোঁ আৰু এতিয়া ভাত খাম
তো বাছ এইবাৰ আমি ভাত খাম আৰু ইয়াত নিৰামিষ ভাত 100 টকা নিৰামিষ ভাত খালোঁ আৰু লাটুমবাইত জানে এইটো কোৱাই বুলি কয় কোৱাই কিনিলোঁ 10 টকাত নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক আৰু মোৰ মোবাইলটো চাৰ্জ নাই তো ৰাখিছোঁ বাই বাই আল্লাহ হাফিজ